हेलो दोस्तों वेलकम टू माय चैनल आज माने मैं आमार बारीखन देखाम बोली भाबिछु एबिलाक आमार हेरि कइसिले मुला कइसिले एटु डाঙर डाঙर হৈছে आधा केजी मान হৈছিলে इटा माने एबिलाक पोके खाइ दिले दे আছে খাই আমল লিগ গল কেনে আমাৰ যে মানে এবিলাক কৰিছিলে না আমাৰ এবিলাক ইটা পৰি আছে আহক আহক আৰু আমাৰ কৰিছিলে এফালে কাম মটৰ কৰিছিলে মটৰ খাই মই শেষ হৈ গল এইখিনি লাগ কৰিছিলে কিমান ধুনীয়া লাগ কৰিছিলে তু এই ডাঙৰ ডাঙৰ পাত একদম লাগ কৰিছিলে এইবিলাক খাই শেষ হৈ গল আপোনালোকক খাব দিব নোৱাৰিলো আৰু যেতিয়া আছিলে তেতিয়া এতিয়া সবে খাই বৈ শেষ কৰিলে এইফালে আৰু আছে আমাৰ গোটেইখন দেখাই দিয়া মেঘনা বাৰীখন গোটেইখন চবফালে দেখাই দিয়া বেঙেনা ঢেৰ বিকা হ'ল আমাৰ এইবিলাক খাবলৈ বেঙেনা ইমান ডাঙৰ ডাঙৰ হৈছে আমাৰ দেখাই দিবা আমাৰ কিমান ডাঙৰ ডাঙৰ হৈছে এইটো মেকুৱা মেকুৰী কেঁকুৰা মেকুৱা আপোনালোকক লাগে যদি আহিব আমাৰ ঘৰলৈ তাৰপিছত কি আৰু এইবিলাকে আছে আৰু সেইফালে আহি থাকক আৰু আছে আমাৰ বাৰীত আহি থাকক গুমধান আছে লেমন আম আছে আহক 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 আহি যাওক এইবিলাক আমাৰ কবি আছে এতিয়া খাই বৈ মাজত খাইছে আৰু দেখাই দিয়ে চবফালে এইফালে দেখাই দিয়া গোটেই বাৰীখন কিমান ডাঙৰ ডাঙৰ হৈছে এইটো এই পাত আছে এইবিলাক আমাৰ ঘৰুৱা ব্যৱহাৰ কৰিছে ব্ৰইলাৰ দানা আৰু গোবৰ আৰু আছে সেইফালে কিমান চাওক আৰু এইখিনি আছে দেখাই দিয়া দুখিনি এইখিনি লাই শাকৰ মাজে মাজে এনেকৈ দৌৰিম এইখিনি এইখিনি আমাৰ গুমধান খাবলৈকে আছে দেখাই দিয়া এইখন আমাৰ ৰঙালাও বাৰী কিমান ডাঙৰ দেখাই দিয়া এইখিনি ৰঙালাও কৰিছে ৰঙালাও খালি এতিয়া নাই লগা বাৰু ৰঙালাও লাগিলে নিশ্চয় দিম বিকিম আহিব আপোনালোকে দিবলৈ এইবিলাক এইখিনিও গুমধান কৰিছে খালি ৰঙালাও নাই লগা বাৰু পিছলৈকে লগাইছে যে আগত লগোৱাখিনি মানে খানা হ'ল আলুৰ লগত দিছিলে সেইখিনি মানে চিঙা হৈ গ'ল খালি গেলি থাকিলে বৰষুণ আছে ইমানখিনি আৰু ঘূৰি দিয়া তাক ঘূৰি দিয়া এইখিনি আমাৰ এফালে আছে ভোট জলকীয়া এইবিলাক লাগিছিলে আৰু হওক এইখিনি এইটো জাতিলাও
অকল এটা লাগি আছে আহি যোৱা আৰু এইফালে আছে বহুত জলকীয়া লাগিছে লাগে যদি আহিব ভোট জলকীয়া খাই খাই পেট ফুল হৈছে আৰু লগাইছে ভোট জলকীয়া এইবিলাক সৰু হৈ আছে পুলি এতিয়া সৰুখিনি পুলি সেইফালে লাই শাকো লগাইছিলে তাৰপিছত কবি সেইবিলাক এইফালে এইখিনি চব ভোট জলকীয়া লগাইছে ভোট জলকীয়া সৰু সৰু হৈ আছে চাপনি লাগিলে মানে নিশ্চয় দিম আপোনালোকে আৰু এইফালে তামোল পুলি পচাই থৈছে ৰুবৰ কাৰণে আপোনালোকক লাগে যদি নিব পাৰিব বিকিম যদি লাগে কণ্টেক্ট কৰিব আৰু আহিব এইফালে জাতিলাও লাগি আছে আৰু এইখিনি জাতিলাও লাগিছে জাতিলাও খাই দিছে আৰু ইমানবিলাকে আৰু আছে আহক এখন আমাৰ হৈছে আচল বাৰীঘৰ ইয়াত সৰিয়হ খেতি কৰা হৈছিলে আমাৰ অলৰেডি শেষ হৈ গ'ল ঘৰলৈ নিয়া নহ'ল মানে বৰষুণ দিলে কালি তিতি গ'ল ইয়াত শুকুৱাব লাগিব আৰু তাৰ 2-3 দিনৰ পিছত নিব লাগিব তিতি গ'ল এইবিলাক মাৰিব লাগিব কপৰিব লাগিব তেল খাব লাগিব মানে আৰু বাৰীত বুজি আছিলে আমাৰ শাক ইমানতে মানে আৰু নাই কৰা ইমানখিনিয়ে আমাৰ কৰিছিলে আজি ভিডিঅ'টো সিমানতে সামৰিছোঁ নতুন এটা ভিডিঅ'ত